Press the bell icon on the YouTube app and never miss another update. আমি আহিবলৈ পালোহি এতিয়া ক'ত আহিছে আপোনাক দেখা পাব এই এজনে ফটো লৈ আছে এইয়া এতিয়া দেখা পাইছে কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙাত আমি এতিয়া আপোনালোকৰ ভিতৰত গৈ দেখামগৈ কাজিৰঙাৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ এইখন আমাৰ গাড়ী এতিয়া ভিতৰত সোমাম মনজিত ন এই আমাৰ মনজিতে আমাক ঘূৰাব কাজিৰঙা আজি আপোনালোকৰ পাৰ্মিশ্যনটো চেণ্ট্ৰেল লৈছে নেকি ক'ৰ এৰিয়াত লৈছে ক'ৰ এৰিয়া ক'ব লাগিছে ৰাতি কাম কৰি আছে বহু লোকৰ এই বন্য জীৱ জন্তুবিলাক সুৰক্ষিত কৰিব যাওঁতে নিজৰ জীৱনকো হেৰুৱাব লগাত পৰিছে কিন্তু দুখৰ কথা যে আজিলৈকে কোনো মাধ্যমতে তেওঁলোকৰ বিষয়ে কেতিয়াও প্ৰচাৰ নহয় আপোনালোকে যেতিয়া কাজিৰঙাত আহিব তেতিয়া আপোনালোকেও অনুভৱ কৰিব এটা ইমান বিস্তৃত এলেকা তেওঁলোকে কিদৰে সুৰক্ষিত কৰি ৰাখিছে এয়া হ'ল বনৰীয়া হাতী এয়া দেখা পাইছে এই পোৱালি লৈ গৈছে তাই চৰাই আছিলে ইয়াত অতুল বনৰীয়া হাতী দেখিলা পহু দেখিলা আৰু কি চাব মন আছে তোমাৰ বাঘ বাঘ চাব মন আছে বাঘ ভালুক আৰু ক'ত পাম বাঘ ভালুক চাব লাগে এতিয়ালৈকে নচিবটো ভাল বাৰু পাই আছোঁ এতিয়া বেলেগ এটা ৰাস্তা দি সোমাইছোঁ গৈ আছে এইখিনি হ'ল কাছৰ আৰু এইখন নদীখন কি নদী বুলি কৈছিলে কম ভাই ডিফলো নদী এখন কাষেৰে বৈ গৈছে ইয়াতে জীৱ জন্তুবিলাক আহি পেলাই পানী খায়
এয়া ধুনীয়া ইয়াত গোটেই কাছ এই জালটো এয়া হ'ল শালিকাযোৰা কাছৰ মানে যেনেকৈ শালিকাবিলাক যোৰা হৈ হৈ ঘূৰি ফুৰে এহেঁতি মানে এনেকৈ যোৰা হৈ পেলাই ৰ'দ পোৱাই আছে এনেকৈ নদীত গছৰ ওপৰত আমি এতিয়া অলপ নিজা ৰাস্তাই আহিছোঁ তাৰপিছত বাঘ দেখা পোৱা খাই চাবলগীয়া দেখা পাইছে ৰাস্তাটো একদম গাড়ী নাহে এইটো ৰাস্তাৰে আমি আহি আছোঁ বাঘটো দেখা পাওঁ এইটো বাঘ 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 দেখা পাইছেনে এইটো জুম কৰি দেখাইছে আমাৰ পৰা বেছি দূৰত নহয় লাহে লাহে যাব ধৰিছে মা ইমান ডাঙৰ বাঘ বাপৰে চকুটো বিচাৰি ল'ব পৰা নাই ইমান ডাঙৰ বাঘ বাপৰে সদায় মানুহে দেখা পায় জানে নেকি সদায়তো দেখা নাপায় কিছু কথা যেতিয়া খাব লাভ হয় চবত থাকি পাই যায় আৰু কিছু মানে ভয়ো লাগিছিল ভাল লাগিছিল ইমান ডাঙৰ বাঘ সেই তাত পহু চৰি আছে গড় চবে পানী খাইছে এই ওচৰত আহি পেলাই ঘাঁহ খাইছে কোমল কোমল ঘাঁহ বিলৰ পাৰৰ এইবিলাক চৰাই বিভিন্ন প্ৰজাতিৰ এইবিলাক ৰখি আছে দেখাই জুম কৰি পেলাই অলপ এইবিলাক চৰাই টঙি ঘৰ দেখিছেনে কাঠৰ ধুনীয়া বনাই থোৱা আছে ইয়াত ৰাতি ডিউটি কৰে এতিয়া আমি আহিছিলোঁ দৌৰিছোঁ গাড়ীখন গালি দিব চাগে টঙি ঘৰ চাবলৈ আহি পেলাই পাই গ'লো সেই গাড়ীখনৰ ওচৰত হা অঁ এইখন বোলে ডুঙা বিল মই যে দেখাইছিলোঁ বহুত জীৱ জন্তু আছে পক্ষী ধুনীয়া ধুনীয়া আছে এইখন ডুঙা বিল আৰু এইটো হ'ল এটা পাহাৰ এইটো দাদা কি পাহাৰ অঁ এইটো কাৰ্বি আংলং নি সেইফালে অঁ এইটো হ'ল কাৰ্বি পাহাৰ কাৰ্বি আংলং আছে এইটো চাইডলৈ এতিয়া আমি আকৌ আমাৰ সফৰ আৰম্ভ কৰোঁ আৰু ব'লক ধন্যবাদ অকণ ৰখাই দিয়াৰ কাৰণে এই দেখা পাইছে এটা হাতী এটা বনৰীয়া গাহৰি এইটো বহি আছে এইটো চিলনী গছডালত বহি আছে আৰু এই তাত পহুৱে পানী খাইছে ইমান ধুনীয়া এটা মনোমোহা দৃশ্য চাওঁ ইয়া পহুৱে পানী খাই আছে দত নামি কাজিৰঙাৰ বিখ্যাত ওৱান হৰ্ণ ৰাইনো এয়া দেখা পাইছে এই গড়ে পোৱালি গাখীৰ খুৱাইছে আৰু এয়া হ'ল এয়া চৰাই এই চৰাইটোৰ নামটো কি দাদা হা অঁ তিনিটা হেৰি আছে ন এইটো অসমীয়াত কি কয় জিতাৰাজ অসমীয়াত এয়া গাখীৰকে দেখা পাইছে জিতাৰাজ আগতো আছে এয়া মানুহ ৰখি পেলাই চাইছে এনেকৈ ৰয় ভাল জেগা মানে যিবিলাক ৰখাই দিয়ে মানুহ ফটো এখন ল'ব বা চাবৰ কাৰণে সুবিধা হয় বিদেশী পৰ্যটক এই সকলো ফৰেনাৰ তেওঁলোকে ধুনীয়াকৈ বাইনকুলাৰ লৈছে আমাৰ বাইনকুলাৰো থাকি আহিল তেওঁলোকে চাইছে আমাৰ মানুহ আমনি বেলেগত সোমাইছে আপোনালোকে ধৰিব পাৰিছে নাই নাজানো আমি বহুত ধৰিব পাৰিছোঁ যিমানখিনি মই দেখাইছোঁ এই এটা গড় মূৰত আৰু এইটো গম পালেনে অলপ সময় পাছতে আমাৰ আজি যাত্ৰাৰ জমনিকা পৰিব এইটো কাণখন থিয় কৰি পেলাই শুনি আছে গাড়ীটো খুব ধুনীয়া লাগিছে ব'লক এটা ধুনীয়া দৃশ্য উপভোগ কৰিবলৈ গৈ আছোঁ জীপ চাফাৰী কৰি চুলি দিলে অৱস্থা বেয়া তথাপি ধূলি আৰু চুলি বৰবাদ হৈ গ'ল এয়া এইখন বিলখনৰ নাম কি আছিল ডঙা বিল এইখন হ'ল ডঙা বিল ইয়াত বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায় হয়নে মাছ পোৱা যায়
চাবৰ বাবে খাবৰ বাবে নহয়, এইটো বেন আছে ইয়াত মাছ উঠোৱাটো। দেখাত চিতল পিঠিতে কাঁইট কয় নহয়। এইখিনিতে মাৰিব যেন লাগি আছে এটা চিতলে। এইটো দেখা পালে, এইটো ধুনীয়া চিতল দেখা পাইছেনে? পুৰা ডাঙৰ ডাঙৰ চিতল মাছ কেনেকৈ জঁপিয়াই আছে। ইয়াত চিতল বুলি নহয় বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায় ডাঙৰ ডাঙৰ। এতিয়া ল'ব সেয়া সেইটোৱে চিতল মাছ। সেইটোৱে কেনেকুৱা লাগিছে দেখি, কেনেকুৱা লাগিছে? মাঘত এবাৰ চিতল মাছ নাচালা, কিন্তু তোমাক দেখাবলৈতো আনিছোঁ। কাজিৰঙা চাইছোঁ। প্ৰিয়ংকা কেনেকুৱা লাগিছে মাছ চাই? এইবিলাক বস্তু আচলতে চাব পৰাকৈ থাকিব লাগে। খালে মানে কি হ'ব, আপুনি আজি খালে কাইলৈ ওলাই যাব, কিন্তু এনেকৈ থাকিলে মানে এইটো আৰু সকলোৱে দেখা হ'ব। এয়া আমাৰ ৰক্ষক ডাঙৰীয়া, তেখেতেও উপভোগ কৰি আছে দৃশ্য। আমি গোটেইকেইটা উপভোগ কৰি আছোঁ। গোটেই কলা পৰি গ'ল মুখ চুখবিলাক সকলোৰে হেৰিয়ত ৰ'দত। এতিয়া আমি ইয়াৰ পৰা ওলাব লাগিব। খুব ধুনীয়া এটা পৰিৱেশ। এইটো হ'ল ইয়াৰ পৰা ভিউটো এনজয় কৰিব পৰা যায় এইখন বিলত। ভাল লাগিছে। এয়া হ'ল মনজিতে আমাৰ আজি মন্দিৰটো গোটেইটো ঘূৰাই আনিলে। ধন্যবাদ। মনজিতে কি লিখা? গড়। কাজিৰঙা গড়ৰ কাৰণে বিখ্যাত, আৰু আপোনালোকে আহিলে মনজিত গড়ক লগ কৰিব, তেওঁ ধুনীয়াকৈ দেখাই দিব ইয়াত দেই। ধন্যবাদ, বহুত বহুত ধন্যবাদ। শেষত বহুত বহুত ধন্যবাদ চেত্ৰীদা, আপোনালোকৰ নিচিনা মানুহ আছে বাবে কাজিৰঙাখন ইমান সুৰক্ষিতভাৱে আছে। আমাক ইমান ধুনীয়া ফুৰালে, ধন্যবাদ। আকৌ লগ পাম কেতিয়াবা আহিলে। থেংক ইউ। নতুন বছৰৰ নতুন ভিডিঅ', অসমৰ আটাইতকৈ ডাঙৰ অভয়াৰণ্য আপোনাক ফুৰালোঁ, আৰু ফটো শেষত আটাইতকৈ ধন্যবাদ জনাবলৈ কলভাইক বহুত বহুত ধন্যবাদ দেই। ইমান ধুনীয়া ঘূৰোৱা কাৰণে তোৰ যাওঁতে ঘূৰিলোঁ আৰু। তাৰপিছত এয়া আমি এতিয়া গোটেইকেইটা কিবা এটা খাম, খাই পেলাই যাম, আকৌ কাইলৈ কিবা এটা দেখাব পাব ভাল জেগা, অসম বিখ্যাত পৃথিৱী বিখ্যাত জেগা দেখাব চাই থাকিব। কলপাতত দিছে মজাকৈ।